গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি হৈছে নেক্সট ডে আৰু আজি গৈছোঁ আগ্ৰা চাবৰ বাবে। এয়া এতিয়া সোমাইছোঁ আমি হোটেলত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। মই পূৰা টোপনিতে আছোঁ। আমি ৰাতিপুৱা 5টাতে উলিয়াইছোঁ, তো এতিয়া মোক দেখি গম পাইছে। এয়া আহি গ'ল আমাৰ অৰ্ডাৰ, মানে ধোচা দিছিলোঁ অৰ্ডাৰত, ধোচা আৰু লগতে চেণ্ডউইচ অৰ্ডাৰ দিছোঁ। এই দুইটাই বস্তু খাম বুলি বাবুই দিছে চেণ্ডউইচ। তো এতিয়া আমাৰ খোৱা হৈ গ'ল, আমি চবেই যাই আছোঁ। দেখিছে চববোৰ একদম পূৰা ৰেডি আৰু আজি আগ্ৰা চাইহে আমি অলপ ফূৰ্তিও কৰিলোঁ। তাৰে মাজতে আমাৰ খুৰীৰ এয়া ডান্স আপোনালোক চব দেখুৱাই গৈছে। খুৰী হৈছে চবতছে আমাৰ গ্ৰুপৰ ভিতৰত মানে ফূৰ্তি কৰা মানুহ আৰু চবকে এণ্টাৰটেইনমেণ্ট কৰি আছে। এয়া খুৰীয়ে ডান্স কৰি কৰি Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on. তো এতিয়া ফাইনেলি আহি পালোঁ আমি তাজমহল চাব। কিন্তু আগতে আমি যেতিয়া তাজমহল চাব আহিছিলোঁ এণ্ট্ৰি ফিজ নালাগিছিলে। আজিকালি কিন্তু মেইন ভিতৰত গ'লেও এণ্ট্ৰি ফিজ লাগে আৰু, কিন্তু আগতে লগা নাছিলে। আজিকালি বোলে এণ্ট্ৰি ফিজ হৈ গৈছে ভিতৰত চালেও। এতিয়া গৈ আছোঁ আমি আগ্ৰা ফ'ৰ্ট চাব। ইয়াত তাৰে এণ্ট্ৰি হয় এইটো। তো বলক মোৰ লগত আপোনালোককো দেখুৱাওঁ। মই আগতেও আহিছোঁ, কিন্তু আজি বহুত বছৰৰ পিছত আহিছোঁ চাব। তো আহি ভাল লাগিছে। বহুত বস্তু চেঞ্জ হৈ যায় ন বহুত বছৰ পিছত আহিলে। এয়া মই পূৰা ছানবাৰ্ণ হৈ গৈছে, ইমাকা গৰম দেলহিত, মানে মুখৰ অৱস্থা নাই, ক'লা পৰি গৈছে মুখ চুখ একেবাৰে। এয়া আমাৰ হেমা মালিনী কেমেৰা চাই পলাব এতিয়া। এয়া আমাৰ ফেমিলিখিনি প'জ দি আছে ফটো উঠাৰ কাৰণে। মোৰ বাহিৰে বাকী চবে ফটো উঠি আছে। এয়া হৈছে ইয়াৰে যোৱা এটা এণ্ট্ৰি, য'ত মানে মই যিমান জানো ইয়াতে বোলে আগতে আপোনালোকে চাগে ৱালত দেখিছে দাগ আছে, এইটো হৈছে তেলৰ দাগ। বোলে আগতে শত্ৰু আহিলে যাতে সোমাব নোৱাৰি ইয়াতে বোলে তেল পেলাই দিছিল যাতে পিছলি পৰক বুলি, মানে যিমান শুনিছোঁ আৰু। এয়া ভিতৰত চাওক ইমান ধুনীয়া ক্লিন। এনেও জেগাবোৰ চাফা থাকিলে নিজৰো গৈ ভাল লাগে, কাৰণ ইমান টুৰিষ্ট আহে। আৰু মই যিমান দেখিলোঁ চবতে ফৰেনাৰ, মানে আমি ক'ব পাৰোঁ আমি ইণ্ডিয়ানখিনিয়ে চাগে ইমান চাব নাযাওঁ যিমান ফৰেনাৰখিনিয়ে ইণ্ডিয়াত ঘূৰিব আহে। আমি চাগে বেছিভাগ ফৰেন কাণ্ট্ৰিতহে যাওঁ চাব পাৰোঁ, কিন্তু সিহঁতে আমাৰ ইয়াতে আহে। য'তে যাওঁ তাতেই ফৰেনাৰখিনিকে দেখিলোঁ দেই। এয়া আমাৰ আহিলোঁ ভিতৰত চাবৰ কাৰণে, ভাল লাগিছে চাই জেগাখিনি। ইয়াৰ ভিতৰত যিমান পাৰোঁ অলপ অলপকৈ দেখুৱাব চেষ্টা কৰিছোঁ জেগাবোৰ। এয়া আৰু ইয়াৰে পৰা চালে আগ্ৰাৰ তাজমহলটো পূৰা দেখা পায়। এইটো চাওক, মানে আগ্ৰা ফৰ্টৰ পৰা তাজমহলটো একদম ক্লিয়াৰ দেখা পোৱা যায়। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। নেক্সট আৰু সোনকালে ভিডিঅ' লৈ আহিম।